हेलो अस्सलाम वालेकुम नमस्कार আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল ইউটিউব ব্লগলৈ। কি খবৰ সকলোৰে খবৰ নিশ্চয় খুবেই ভাল। আলহামদুলিল্লাহ আমাৰো ভাল আৰু বহুত দিন পাছত প্ৰায় চাগে 1.5 মাহ হৈ যাব নেকি, 1.5 মাহ তেনেকুৱা হ'ব। 1.5 মাহ পাছত মই ব্লগ শ্বুট কৰি আছোঁ। তো আজি মই কেনেকুৱা হৈ আছোঁ জানেনে, অলপমান নাৰ্ভাছ ফিল কৰি আছোঁ। মানে এই 1.5 মাহ হৈ গ'ল যে আগত যেনেকৈ ফাৰ্ষ্ট যেতিয়া ব্লগ শ্বুট কৰোঁ ন, মানে অলপ মানে নাৰ্ভাছ ফিল কৰি তেনেকুৱা হৈ আছে। তো বহুত দিন পাছত আৰু মইতো ভাবিছিলোঁ মানে ব্লগ নবনাওঁ, ব্লগ মানে এৰিয়ে দিম, তেনেকুৱা মানে কিবা এটা থিৰাং কৰি লৈছিলোঁ যে ব্লগ আৰু নবনাওঁ। তো তাৰপাছত মানে কি হয়, বহুত কিছুমান মানুহৰ পৰা কিছুমান নিগেটিভ কথা শুনা পাওঁ ন, আৰু বহুতে ছাপোৰ্ট কৰে, পজিটিভ শুনা পাওঁ। কিন্তু নিগেটিভ কথাবিলাক কিছুমান মানে কেতিয়াবা প্ৰভাৱ পেলায় মানে। তো বহুত কিবা কিবি কথা আছে আপোনালোকক পাছত ক'ম। তো সেইটো কাৰণে মানে ইমান দিন ব্লগৰ পৰা আঁতৰি আছিলোঁ আৰু মোৰ মনো নাছিলে জানেনে আজি। তাৰপিছত ভাবিলোঁ আজি আমি ক'ৰবাত গৈ আছোঁ, আপোনালোকক ব্লগ এটা বনাই লওঁ। তো আপোনালোককো লৈ যাওঁ মানে। আৰু আজি ক'ত গৈ আছোঁ কি কথা আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে। তো আমি গৈ আছোঁ ভালুকপুং। আৰু ভালুকপুং ক'ত হয় কি কথা মই একোৱে নাজানো, বাছ ইমানখিনিয়ে জানো তেজপুৰ পাৰ হৈ যাব লাগে। আৰু এতিয়া মই আছোঁ বাহঁতৰ ইয়াত, আৰু এইটো কথাটো জানিয়ে মই ক'ৰবাত ওলাই গ'লে বাহঁতৰ লগতে ওলাই যাওঁ। আৰু এতিয়া টাইম হ'ল 8টা বাজি গ'ল, মানে আমাৰ 7টা বাজিতে ওলোৱাৰ কথা আছিলে, কিন্তু আজি ৰাতিটো বৰষুণ পৰিছে, সেইটো কাৰণে আমাৰ উঠা দেৰি হৈ গ'ল। মানে বহুত দিন এইকেইদিনটো পূৰা ৰ'দ দিয়ে আছে ন, গৰম চৰম আছে, কিন্তু আজি বৰষুণ পৰিছে, ৰাতিপুৱা বৰষুণ পৰিছে, সেইটো কাৰণে আমাৰ অলপ উঠা দেৰি হৈ গ'ল। আমি উঠিছোঁ 6:30টাত, তো সেইটো কাৰণে ৰেডি কৰোঁতে। আৰু মানে আমাৰ লগত যাব মানে বাৰে বাৰে কৈ আছে, আমাৰ লগত যাব বাইজানৰ বেষ্ট ফ্ৰেণ্ড, আৰু বাইজানৰ বেষ্ট ফ্ৰেণ্ডৰ ফেমিলি যাব। ৰশ্মিবাহঁত যোৱাৰ কথা আছিল, তাৰপাছত ৰশ্মিবা অলপ গা বেয়া, সেইটো কাৰণে বায়ে যাব পৰা নাই। আৰু ৰাছালক কৈছিল, ৰাছাল নাযায় কিবা কাৰণত, আৰু আৰিফক কৈছিলে, আৰিফো নাযায়, আৰিফৰ ডিউটি আছে, সেইটো কাৰণে। আৰু এতিয়া বাহঁত আছে ভিতৰত, আৰু মই ৰেডি হ'লোঁ। মোৰ চুলিখিনি এনেকৈ এৰা আছে, কিন্তু মই বান্ধি ল'ম, আৰু আপোনাৰ বেলেগ কিবা দি বান্ধি ল'ম, এনেকৈ গৰমত এৰিব নোৱাৰোঁ। তো মাদিহ আৰু জিয়ান অলৰেডি গাড়ীত বহিলে, আৰু বাই আছে, বাইজন আছে ভিতৰৰ ফালে। তো বলক আপোনালোককো লৈ যাওঁ, আৰু ব্লগটো আপোনালোকে শেষলৈকে চাব। আব্বু গাড়ী চলাই আছা নেকি? হাই, তোমাৰ দাঁতকেইটা দেখাই দিলা, দাঁত। জিয়ানৰ চুলিখিনি কাটিলে চাওকচোন কেনেকুৱা লাগি আছে, জিয়ানক বেলেগ বেলেগ লাগি আছে। নাই মই আহি আছোঁ ৰ'বা। আৰু ইয়াত আমি ব্ৰেকফাষ্টৰ কাৰণে কিবা কিবি লৈ লৈছোঁ। ব্ৰেকফাষ্ট নহয়, এতিয়াতো 9:30 হৈ গ'ল, মানে তাত গৈ ফাৰ্ষ্ট কিবা এটা খাই ল'ম, সেইটো কাৰণে কিবা কিবি লৈ লৈছোঁ ঘৰৰ পৰা। আৰু এইফালে জুমিবাই বাইজানৰ লগত পূৰা খং কৰি আছে, মানে 7টাত ওলোৱাৰ কথা আছিলে, এতিয়াতো 9:30 ওপৰত হৈ গ'ল। তো এতিয়া আমি গাড়ীত বহি ল'লোঁ, আৰু গ্লাছ খোলা আছে, মোৰ চুলিৰ অৱস্থা চাওঁ একদম বেয়া হৈ গ'ল। আৰু এইফালে আছে মাদিহা আৰু জিয়ান, সিহঁতে মানে বাহিৰৰ নাজাৰা এনজয় কৰি আছে। এতিয়া আহি ভালুকপুং টাউন পালোঁ, আৰু ইয়াৰ পৰা পাছ ল'ব লাগিব, আৰু বাইজান গৈছে, বাইজানৰ দাদা গৈছে সিফালে, আৰু পূৰা ৰ'দ এইফালে বাই আছে ভিতৰত, চশমা লগাই লৈছে। এতিয়া বাছ বনাওঁতে যে 1 ঘণ্টা লাগিব জানেনে। তো এতিয়া 1 ঘণ্টা আমি ইয়াত কি কৰিম, কিবা খাই লওঁ, মানে হোটেলত নোসোমাওঁ, বেলেগ কিবা আইচক্ৰীম চাইচক্ৰীম খাম। এতিয়া আহি পালোঁ, মানে মোৰ কেমেৰাটো অলপ উল্টা পুল্টা হৈ আছে, টিপি ৱাটাৰ ফলছ বুলি কয়, মোৰ পিছফালে আছে, আপোনালোকে দেখাই আছোঁ ভালকৈ। মোৰ কেমেৰা ছেটিংছটো উল্টা পুল্টা হৈ আছে জানেনে, ইমান ট্ৰাই কৰিলোঁ কিন্তু নোৱাৰিলোঁ।
আৰু আমি এতিয়া আছোঁ টিপি ৱাটাৰফলছত আৰু মই নাম নাজানো জানেনে জেগাৰ নাম ক'ত আহি পালোঁ কি কথাই বাইজানক নহ'লে তেনবিলাক সুধি ল'ব লাগে আৰু এইফালে চাওঁ ঝৰ্ণাৰ তলত চবেই গা ধুই আছে আৰু এইফালে সোমাই যাব লাগে টিকেট কাটি কিন্তু আমি এতিয়া আছোঁ বাহিৰত গেটৰ বাহিৰত তো বলকচোন এতিয়া ভিতৰৰ ফালে যাওঁ আমি আৰু এইফালে গৈছে বাইজান টিকেট ল'বৰ কাৰণে আৰু বাইজান বাহত কোনো নোসোমাই মই আৰু তেনবীৰ সোমাম বাইজানে মানে মোক কৈ আছে তুমি সোমাই ফটো আৰু ভিডিঅ' কি ল'বা বনাই লৈ আহা তাৰপাছত মই আৰু তেনবীৰ সোমালোঁ আৰু এজনৰ টিকট আছিলে 60 টকাকৈ আৰু এইটো শ্বুট হ'ল মোৰ ইনষ্টাগ্ৰামৰ ৰিলৰ কাৰণে কিন্তু মই ব্লগত দি দিছোঁ যদি কোনোবাই ইয়াৰ পৰা মোক মোৰ ইউটিউবৰ ফেমিলিৰ পৰা ইনষ্টাগ্ৰামত আছে হয়তো গম পাই চাগে তো এতিয়া মই ওলালোঁ ইয়াত বেছি টাইম নাছিলোঁ 5 মিনিটমান আছিলোঁ চাগে ভিতৰত দুটা ফটো লৈ ভিডিঅ' বনাই মই ওলাই আহিলোঁ আৰু এইফালে আহিছিলোঁ বাহঁতে পূৰা ফটোশ্বুট কৰাত বিজি হয় অৱস্থা চাওক আল্লাহ অৱস্থা নাইকিয়া হৈ গ'ল আৰু আমি এতিয়া আছোঁ অৰুণাচল আৰু ইয়াৰ পৰা টাৱাং 268 কিলোমিটাৰ আৰু ইয়াত চাওক না মানে দোকানী নাছিলে ইমান ভি জলকীয়া আচাৰ আৰু এইটো কি কয় বাঁহৰ এইটো মই পাহৰি থাকিলোঁ আৰু দোকানী নাছিলে নহ'লে আমি ইয়াৰ পৰা লৈ ল'লোঁ হয় দোকান বন্ধ কৰি দোকানী ক'ৰবাত গৈছে নধৰ এইটো সৰু জলকীয়া বীজ জলকীয়া মামা কি হ'ল তোমাৰ কি কয় ৰেফুটটা মই সেইটা এইটো বাঁহৰ ন ফটো উঠাব চাব খুলি দিয়া আৰু আজি মোৰ কেমেৰা ছেটিংছটো মই নিজে কিবা উল্টা পুল্টা কৰিলোঁ তো সেইটো কাৰণে না মোৰ ব্লগ বনাই ভাল লাগি আছে না ফটো তুলি ভাল লাগিছে একোৱে না আপোনালোকে নিজে চাব পৰি আছে কেনেকুৱা ঘোলা হৈ আছে আৰু বতৰটো সেমেকা আছিলে সেইটো কাৰণে এনেকুৱা বাৰু কিন্তু মোৰ কেমেৰা ছেটিংছটো অলপ উল্টা পুল্টা হৈ আছে আৰু এইটো ৰাস্তাত আপোনালোকে দেখা পাই আছে এইটো ৰাস্তাত তলফালে যাব পাৰি কিন্তু আমি তলফালে যোৱা নাই আৰু আমি এইটো ৰাস্তাৰে আহিলোঁ আহি ইয়াত নামিলোঁ কেইটামান ফটো ল'বৰ কাৰণে ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক আৰু আমাৰ জীয়ানে কিয় কান্দি আছে জানেনে মানে মই অথনি আহোঁতে চাউণ্ডৰ খুলি মই ওপৰত উঠিছিলোঁ তো সি মোক বাৰে বাৰে কৈ আছে নামা আমাহি নামা নাছিলোঁ সেইটো কাৰণে তই কেনেকৈ কান্দি আছে আপু আৰু এইটো আমাৰ আহমদ হয় আহমদ খাই দিয়া আহমদে লাজ কৰি আছে আৰু এজনী আমাৰ ডাঙৰ বা মই অথনি কাকো দেখুৱা নাছিলোঁ মানে সময় নাছিলে বিকি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো চাই ন ছাপোৰ্ট কৰিব ন আৰু আপোনালোকক আমাৰ আহমদ না আহমদ এইফালে হাই কিবা ক'ব আপোনালোকে ইয়াত আহিব ঘূৰিবলৈ আহি পেপচি খাই আছোঁ বহুত ধুনীয়া লাগিছে আপোনালোকেও আহিব বহুত ধুনীয়া প্লেচ হয় আপোনালোকে ভিজিট কৰিব যদি কোনোবা আহিছে তো সিহঁতৰ টাৰ্নিং হয় আৰু বাইজানে ফাৰ্ষ্ট টাইম এনেকুৱা জেগাত মানে আপোনালোকৰ পেপচি খাব তুমি পেপচি খাই আছা কাৰণে চবে পেপচি খাব নেকি আহিলে বহুত গৰম লাগি আছে ইয়াত মই গৰমটো আছে কিন্তু পাহাৰ আছে চাৰিওফালে তো ইমান বেছি গৰম লগা নাই বহুত ধুনীয়া হয় আপোনালোকে আহি যাব আৰু ইয়াত যে আচাৰৰ কাৰণে বিখ্যাত হয় জানেনে ঢেৰ আছে আল্লাহ বীজ জলকীয়া আছে কিমান কি আৰু বাঁহৰটো কি কয় তো দেখাই আছিলোঁ তো ইয়াত আমি আহিলোঁ কিবা খাবৰ কাৰণে আৰু এইফালে চাওক আচাৰে আছে চাৰিওফালে কি ये हमारा कैमरामैन है এটা মোবাইলটো চেঞ্জ কৰি লৈছে দাদাটো ও ধুনীয়া লাগিছে আপোনাক
ये हमारा तंबीर चिप्स खाता है আৰু এতিয়া টাইম হ'ল 1টা বাজি গ'ল আৰু ল'ৰা ছোৱালী ভোক লাগিছে সিহঁতে পেকেট খাই আছে কিবা কিবি আৰু ভাবিলোঁ আমাৰো ভোক লাগিছে আমি ভাবিলোঁ আমি ইয়াতে খাই লওঁ তাৰপাছত আমি ঘৰৰ পৰা কিবা কিবি লৈ আহিছিলোঁ ব্ৰেকফাষ্টৰ কাৰণে এতিয়াতো ব্ৰেকফাষ্টৰ টাইম নাই এতিয়া লাঞ্চৰ সময় হ'ল কিন্তু আমি ঘৰৰ পৰা আহোঁতে ভাত খাই আহিছিলোঁ কিন্তু আমাৰ দিদিহঁত আহিছে যে সিহঁতে ভাত খাই অহা নাই তাৰপাছত আমি ঘৰৰ পৰা লৈ আহিছিলোঁ কণী আপোনাৰ কল আপেল ব্ৰেড আকৌ ৰুটি কিবা কিবি লৈ আহিছিলোঁ देव देव पूरा पार्टी चली আছে ইয়াত আমাৰ মোৰ তো এতিয়ালৈকে ভোকে লগা নাই বাইটো বাবিৰ দেও মেলাবাৰী বাজ্য কো বুজি চাও না তো এতিয়া আপোনালোকে মোক আকৌ বেলেগ এযোৰ কাপোৰ দেখা পাই আছে মানে কাপোৰযোৰ চেঞ্জ কৰিলোঁ মানে আমি বাও চেঞ্জ কৰিলে তাৰপাছত আপোনাৰ হেৰি দিদি আহিছিলে যে আমাৰ ডাঙৰ দিদিও চেঞ্জ কৰিলে আৰু ল'ৰা ছোৱালীকেইটাকো চেঞ্জ কৰালে মানে গৰম লাগি আছিলে আৰু আহোঁতে এযোৰ ড্ৰেছ লগত লৈ আহিছিলোঁ সেইটো কাৰণে আৰু বাথৰুমো আছে ইয়াত পুৰা ধুনীয়া চাফা আছে সেইটো কাৰণে ভাবিছিলোঁ গাড়ীতে হেৰি কৰিম চেঞ্জ কৰিম তাৰপাছত বাথৰুম চাফা আছে ভাবিলোঁ বাথৰুম আৰু এতিয়া আমি আহি অৰুণাচল চেঁচা পালোঁ আৰু এতিয়া টাইম হ'ল 3:30 হৈ গ'ল জানেনে তাৰপিছত ইয়াত আহি আমি নামিলোঁ নামাৰ পাছতহে আমি গম পালোঁ ইয়াত মানে আৰ্মি কেম্প হয় তাৰপাছত এই আৰ্মিজন ওলাই আহি গৈ আছে অলপ আগত যাবৰ কাৰণে ইয়াত মানে ফটো চটো ল'ব নোৱাৰি তাৰপাছত আমি আকৌ গাড়ীত উঠিলোঁ গাড়ীত আকৌ উঠি আমি আহিলোঁ এইডোখৰ জেগাত আৰু এইডোখৰ জেগা মই কাৰোবাৰ ব্লগত চাইছিলোঁ যেন টাৱাং যে মানুহ যায় ইয়াতে থাকে তো যি কি নহওক আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছা মই জানো হয়নে নহয় কাটি দিছো এতিয়া কিন্তু গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছিলা লাজ কৰি আছে গাড়ী সাউন্ড দি আছে তো আমি এতিয়া আছো আমাক কৈ দিয়া আমি ক'ত আছো এতিয়া আমি কথা আছো একদম পাহাৰৰ ওপৰত বহুত মজা লাগি আছে এই আমাৰ বাবি ফটো ইয়াতো ভাল লাগিব এতিয়া মই ভাবিছোঁ চেষ্টা নাজানি কেনেকুৱা একদম ঠাইডোখৰ আল্লাহ আছে ওপৰত পুৰা দোৱা আহি তাতে ভাল লাগিছিলে না দিদি সেইখিনিতে ভাল লাগিছিলে কেমেৰাটো বাৰু কি এনেকুৱা হৈ আছে মোৰ বিৰাট দুখ লাগি আছে জানেনে আৰু ইয়াততো গৰম কাৰণে কিবা এটা ওলাইছে এইটোতো একদম ভালকৈ ফ'কাছ হৈ আছে একদম এনেকুৱা লাগি আছে আৰু এইফালে তোমাৰ নামটো কৈ দিয়া আৰু চবৰে মানে এজন মানে কেমেৰামেন আছে মই তজমুলক লৈ আহিছোঁ দিদি এইফালে আহা পানী কেনেকৈ শব্দ হৈ আছে ন ইমান ভাল লাগি আছে হয় এতিয়া আমি ঘুমাই আছো চেঁচা অৰ্কিড পাৰ্ক তো এতিয়া আমি মানে ঘৰ যোৱাৰ টাইমত এতিয়া নামিলোঁ ভালুকপুং মানে যোৱা টাইমত যেতিয়া আমি হেৰিত গৈছিলোঁ ন অৰুণাচলৰ ফালে গৈছিলোঁ সিফালে যেতিয়া নামাৰ কথা আছিলে কিন্তু তেতিয়া নামা নাই এতিয়া মই এইখিনি জেগা যে মই চাগে আধা ঘণ্টা টোপনি মাৰি আহিছিলোঁ সেইকাৰণে মোক চাওক অৱস্থা বেয়া হৈ গ'ল আৰু ইমান ধুনীয়া জেগা আপোনালোকক দেখাই আছে একদম নদী চাৰিওফালে আপোনাৰ পাহাৰ আছে বহুত পিচফুল জেগা হয় এটা কথা আজিৰ দিনটোত আমি য'ত ঘূৰিছোঁ ন চবতকৈ মানে একদম বেষ্ট প্লেচ হয় এইখন একদম মোৰ বিৰাটেই ভাল লাগিছে যোনে ভিজিট কৰিছে সিহঁতে চাগে গম পায় আৰু যোনে ভিজিট কৰা নাই আপোনালোকে আহি চাব পাৰে বহুত ধুনীয়া ঠাই আপোনাৰ চাৰিওফালে পাহাৰ তাৰপিছত এনেকুৱা নদী আৰু পানীৰ শব্দ পুৰা নীৰৱ মানে কি ক'ম বিৰাট বেছিয়ে ভাল লাগিছে আপোনালোকে আহিলে গম পাব আৰু এইটো সময়ততো আপোনালোকে চাব পাৰি আছে একদম পুৰা মানে ভিৰ হৈ আছে মানুহৰ একদম গা পা ধুই আছে এনেই ফটো লৈ আছে বহি আছে শান্তিময় পৰিৱেশ হয়
তো মোক বহুতে কৈ থাকে বা তুমি বহুত ঘূৰি থাকা বহুত এনজয় কৰি থাকা হয় লাইফটো দুদিনে হয় আজি আছোঁ কালি নাই তো মোৰ মতেতো এনজয় কৰিব লাগে তো তাতে বেছি টাইম নাছিলোঁ 15 মিনিটমান আছিলোঁ তাৰপাছত আমি আহি গ'লোঁ তেজপুৰ পোৱাৰ আগত ৰাজস্থান হোটেল এখনত ইয়াতে মানে আমি বেলেগ কিবা নাখাওঁ লাইট কিবাকৈ খাই ল'ম তাৰপাছত আমি ইয়াৰ পৰা গৈ ডাইৰেক্ট নগাঁও গৈ ভাত খাম ইয়াত আমি কিবা কিবি খালোঁ তো আজিৰ ব্লগটো ভাবিলোঁ ইয়াতে সামৰণি মাৰোঁ আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব